Hello guys, welcome back to my YouTube channel. আৰু আজি হৈছে বৃহস্পতিবাৰ আৰু ভাবিলো যে আবেলি টাইমত কিনো কৰি থাকিম ঘৰত, সেই কাৰণে ভাবিলো যে উকিয়াম প্ৰায় আমাৰ ঘৰৰ পৰা 17 বা 18 কিলোমিটাৰ হয়, সেই বুলি ভাবিলো যে উকিয়ামতে যাই আহো আৰু লগ ধৰিলো ৰন্তুক ক'লে যে যাও উকিয়ামতে যাই আহো, ফুৰিও আহো আৰু আবেলি টাইমতনো কি কৰি থাকিবি, গাঁৱত থাকিও ইমান ভাল নালাগে, আবেলি টাইমত আৰু সদায় গাঁৱত কিমান থাকিবি, সেই ভাবিলো উকিয়ামতে ফুৰি আহো আৰু উকিয়ামত এতিয়া আহিলো, আহি অলপ টাইম পাছ কৰিলোঁ আৰু উকিয়ামখন আপোনালোকক দেখাই আছোঁ, চাব কেনেকুৱা পায় জনাব আৰু চিনেমেটিকত দেখাই আছোঁ আপোনালোকক, বাকী আৰু একো কথা নকওঁ আৰু আপোনালোকে উকিয়ামখন চাওক অলপমান। তো সেয়া চাওক মোৰ পিছফালে আছে এইখন দলং, এইখন দলঙেৰে অহা যোৱা কৰে মানুহবিলাক, সুন্দৰ জেগা, সুন্দৰ পৰিৱেশ, এয়া চাওক নদীটো কি মজা, ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি আছে। গৰমৰ দিনত আহি কিবা এটা ভাল লাগে উকিয়ামত, আবেলি টাইমত আহিলে বেছি মজা পোৱা যায়, কাৰণ আবেলি টাইমত আহিলে বৰষুণ চৰষুণ যেতিয়া নেদে বা ৰ'দটো তেতিয়া অলপ কমি যায় না, বেলাটো পাহাৰত সোমাই তেতিয়া বঢ়িয়া লাগে আৰু ঠাণ্ডা ঠাণ্ডা। আৰু এইটো কিবা নদীৰ পৰা ধৰাৰ কাৰণে কিবা মথাউৰিৰ নিচিনাকৈ বনাইছে, এখন বজাৰ হ'ব কিজানি, বজাৰ বনাব আৰু সোমবাৰে সোমবাৰে এখন বজাৰ হয় উকিয়ামত, ইয়াতে হয় বজাৰখন, প্ৰত্যেক সপ্তাহৰ সোমবাৰে হয়। এনে আগবাঢ়ি আহিছিলোঁ, অলপমান চালোঁ এনেকুৱা জেগাবিলাক আৰু প্ৰায় আহিয়ে থাকোঁ, আৰু এতিয়া আবেলি টাইমত আহিলোঁ কাৰণে অলপমান আহিলোঁ আগবাঢ়ি, সেইকাৰণে চালোঁ অলপমান, আৰু এতিয়া ঘৰত যাম। আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাকত যেনেকুৱাকৈ মৰম দিছে এই ভিডিঅ'বিলাকতো মৰম দিব, আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। তো বাই বাই।